স্বামীবিহীন এই কৈলাসত আমাৰ পাৰিচৰ্যাৰ গুৰুত্ব দিবলৈ নাই কোনো পাৰিষদৰ। না, আমাৰ সেৱা কৰিব গ্ৰহণ। চোৱাচোন দেৱী, অৰুণৰ ৰঙা ভাই কিদৰে জাতিষ্কাৰ কৰি তুলিছে এই কৈলাসপুৰী। ফলে ফুলে জাতিষ্কাৰ হৈ কৈলাসৰ জেউতি বহাইছে কোনে? কোনে কয় অঘৰি শিৱ, কোনে কয় ভিক্ষাৰী শিৱ। নহয় ভিক্ষাৰী, নহয় অঘৰি শিৱ। তাৰ অৰ্ধাংগিনী দেৱী পাৰ্বতী, নন্দী ভিংগিকা আদি কৰি যত মানে আছে পাৰিষদ গানে বুজিছে আজি শিৱ পাৰ্বতীৰ চৰণ। দেৱী দেৱী নাথ, ইমানৰ পাছতো কিয় বাৰু দেখো তব বদনত নাথ, আপোনাক স্বামীৰূপে পাই মই মহাভাগ্যৱতী। যিদিনাই আপোনাক স্বামীৰূপে কৰিলো বৰণ, সেইদিনাই হৃদয় স্থাপন কৰি ললো এক মহামন্ত্ৰ। ওম নমো পৰমেশ্বৰাই নমঃ। আপোনাৰ চৰণ সেৱা কৰাই মোৰ প্ৰধান কৰ্তব্য। কিন্তু আজি মোৰ মন অতিকে চঞ্চলে। দেৱী, কিয় আজি তোমাৰ মন হৈছে চঞ্চল? অকপতে তুমি কব পাৰা তোমাৰ স্বামী মই ব্যক্ত কৰা তোমাৰ মনৰ কথা। নুবুজিবা ভুল তুমি। তুমি হৈছা মহাযোগেশ্বৰ। বহুসময় তুমি ধ্যানত মগ্ন হৈ তোমাৰ ধ্যানত